নমস্কাৰ বন্ধুসকল, আলাপ অনুষ্ঠানটিত মই আজি উপস্থিত আছো অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ বাসগৃহত। গানে গানে তুমি মোৰ হৈ ৰলা যে নজনা। বন্ধুসকল, মই এতিয়া বহি আছো, হঠাৎ উপস্থিত আছো ডেজি দাস বাইদেউৰ লগত। বাইদেউ স্বাগতম জনাইছো মোৰ RCB ইউটিউব চেনেলটোলৈ। বা প্ৰথমতে আপোনাৰ পৰিচয়টো জানিম। মা দেউতা ভণ্টি পেহী খুৰা খুৰী আছে আৰু আপোনাৰ মা দেউতা কি কৰে জনাইলে ভাল পাম। দেউতা পিডব্লিউডি কৰি আছে আৰু মা হাইস্কুলত কৰি আছে। আৰু আপুনি মানে ছিংগাৰৰ বাহিৰে বেলেগ কিবা কাম কৰে? মই স্কুলত কৰি আছে। স্কুলত টিচাৰ কৰি আছে। বহুত ভাল কথা। থেংক ইউ। ডেজি বা, আপুনি সংগীত জগতখনৰ লগত কেতিয়াৰ পৰা জড়িত? মই সৰুৰ পৰাই গান শিকিছোঁ। আপুনি নিজে শিকিছে নে কোনোবা গুৰু তাতে কিবা লৈছে? হৰেকৃষ্ণ মণ্ডল ক'ত হয় ছাৰ? অভয়পুৰী। ঠিক আছে বন্ধুসকল, যিহেতু মই এগৰাকী গায়িকাৰ লগত আছো, পোনপ্ৰথমে বন্ধুসকল আপোনালোকৰ কাৰণে এটি গান শুনিম বাৰ পৰা। বাইদেউ গান যিকোনো আপুনি ভাল পোৱা। ভাল পোৱা তোমাৰ মনত নাই, তোমাৰ দেখো নাম পত্ৰ লেখা, পত্ৰ তুমি নিলিখা হলা। বহুত সুন্দৰ কণ্ঠ আপোনাৰ, বহুত ভাল লাগিল গানটো। ধন্যবাদ। ডেজি বা আৰু গান শুনিম, তাৰ মাজতে আৰু কিছু কথা পাতিম আপোনাৰ লগত। ডেজি বা, এটা কথা, আপোনাক অভয়পুৰীখন কিয় ভাল লাগে? অভয়পুৰীখন প্ৰথমতে এখন মোৰ জন্ম ঠাই। হয়, সেইটো ভাল লাগে বহুত। হয়, আৰু ইয়াত থাকিও বহুত ভাল লাগে। থাকি ভাল লাগে। আৰু দেৱতাৰে নগৰী বুলি সকলোৱে জানে, সেইটো ভাল লাগে। মানে বহুত অনুভৱ কৰে আৰু মই দেৱতাৰে নগৰী লাগি। হয়, বহুত ভাল লগা কথা। তো ময়ো আহোঁ অভয়পুৰীত খুব। ডেজি বা, আপোনাৰ হবি জানিব বিচাৰিম, আপুনি কি কৰি ভাল পায়? প্ৰথমতে গান গাই ভাল পায় আৰু তাতকৈ বেছি ভাল লাগে মোৰ গান শুনি। গান শুনি ভাল লাগে। গান শুনা বুলি ক'লে, গান শুনি ভাল লগা বুলি ক'লে কোনগৰাকী গায়ক বা গায়িকাৰ গান শুনি আপোনাক আটাইতকৈ বেছি ভাল লাগে? ডক্টৰ ভূপেন হাজৰিকা, তাৰপিছত জুবিন দাটো আছে। জুবিনদাৰ ভাল লাগে। বহুত ভাল লাগে আৰু ভাল লাগে, চবেই ভাল পায়। ডেজি বা, আপোনাৰ নিজা গান আছে নেকি? কৰিছে। এতিয়ালৈকে এটা গান গালে নিজৰ? মোৰ 4টা হ'ল, 3টা ভিডিঅ' হৈছে আৰু এটা বাকী আছে, এইটো ভিডিঅ' কৰা নাই। দৰ্শকসকল, আপোনালোকে দেখা পাব ডেজি বাৰ এটি ভিডিঅ' আহি আছে। কোনটো গানৰ ভিডিঅ' আহি আছে? তুমি আৰু মই, যোনটো মই ভিডিঅ' গাইছোঁ লগত। ভিডিঅ'দাৰ লগত গাইছে। বহুত ভাল কথা। তো আপোনাৰ দৰ্শকসকল, আপোনালোকে ডেজি বাৰ চতুৰ্থটো ভিডিঅ' গান আপোনালোকে দেখা পাব, আহি আছে পদতে কলমে। তো ডেজি বা, আপোনাৰ পৰা আপোনাৰ নিজৰ গান এটি শুনিম এতিয়া। ঠিক আছে। তুমি আৰু মই জোনাকী পক্ষী আহিছো ওলাই সপোন বিচাৰি, লাহে লাহে উঠিছে মনত নিলিম জোৱাৰ, দুহাতে দুহাত বোলাই ৰাখিছো প্ৰতি উশাহত তোমাক দেখিছো, মনে মনে কিয় জানো হয় মৰম হেজাৰ, উতলা ফাগুন হোৱা হলে কানে কানে কি জানো কৰে, এয়া জানো হয় সঁচাকৈ ভাল পোৱা, এয়া জানো হয় সঁচাকৈ মৰম দিয়া, তুমি আৰু মই জোনাকী পক্ষী
আহিছো ওলাই সপোন বিচাৰি মনে মনে কিয় জানো হয় মৰম হে যায় সুন্দৰ, বহুত ভাল লাগিল শুনি হিচাপে আপোনাৰ গানটো বহুত হিট হওক তাকে কামনা কৰিছো আৰু আশা কৰিছো ভিডিঅ'টো বহুত ভাল হ'ব। আপোনাক মই এতিয়া কেইটামান প্ৰশ্ন পটপটীয়াকৈ সুধিম, আপুনি পটপটীয়াকৈ উত্তৰ দিব লাগিব, ঠিক আছে? গায়ক হিচাপে আপোনাৰ কাক বেছি ভাল লাগে, মেল মোৰ জুবিন দা আৰু ফিমেল? বৰ্ণালী সুবাসনা দত্ত বহুত আৰু বহুত আছে আচ্ছা, ঠিক আছে, বহুত ভাল কথা। আৰু যদি আমি বলিউডলৈ যাব বিচাৰো তো বলিউডৰ কোনজন ছিংগাৰক বেছি ভাল লাগে, মেল এণ্ড ফিমেল? অৰিজিত সিং আছে অৰিজিত সিং। সোনু নিগম আছে আৰু শ্ৰেয়া ঘোষাল থাকে, প্ৰত্যেকৰে থাকে মানে মহিলাখিনি আৰু মহিলা ছিংগাৰখিনি। তাৰপিছত ডিৰেক্টৰ বুলি ক'লে কাৰণ কোনজনক ভাল লাগে, কাৰ ছবি চাই বুলি ভাল পায়? আপুনি চাগে চিনেমা চাই, কাৰ ছবি চাই বেছি ভাল লাগে? আৰু অসমীয়া চলচ্চিত্ৰ মানে বিহু চং, এতিয়ালৈ যিমান অসমত বিহু চং আছে তাৰ ভিতৰত আপোনাক যদি চুজ কৰিব দিয়া হয় মানে কোনটো ভাল লাগে আপোনাৰ বেছি বিহু চং? কাজিৰঙা বৰষুণ ভাল লাগে, হয়। এতিয়া চাগে আমি সৰু আছিলো, মই বহুত এইটো 2002 দিছিল চাগে, মৰম জান। কাজিৰঙা বৰষুণীয়া এইটো অনুপম দাই গাইছিল চাগে নে জুবিন? অনুপম দাই আছিলে, জুবিন দাই গাইছিলে। আপুনি আপোনাৰ প্ৰিয় খাদ্য কি খাই ভাল পায়? চিকেন ভাল লাগে। চিকেন বিৰিয়ানী না জাষ্ট চিকেন ভাল লাগে? আৰু ভাল লাগে। কি পঢ়ি ভাল পায়? কিতাপ পঢ়া মানে অভ্যাস আছে আপোনাৰ? আৰু যদি আজিকালি সকলোৱে ফুৰিবলৈ যায় তো ফুৰিবলৈ যোৱা বুলি ক'লে আপুনি কেনেকুৱা ঠাইত যাই ভাল পায়? পাহাৰীয়া ঠাইত, হয়, মানে প্ৰাকৃতিক পৰিৱেশত ভাল পায় আৰু। আচ্ছা, আপুনি যদি হোটেল বা ৰেষ্টুৰেণ্টত যায় তেতিয়াহ'লে তাতে কি খাব? এইটো তাৰপিছত আৰু ভাল লগা বেলেগ বেলেগ থাকি যাব। বহুত ভাল কথা। আপুনি বহুতৰে গান শুনি ভাল পায়, বহুত বেলেগ বেলেগ গায়কৰ। চ' কোনোবা এজন গায়কৰ গান শুনিব বিচাৰিছো। নীলা কাছৰ, ঠিক আছে। নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা বিচাৰো তোমাকে কাষতে চোৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলে অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চোৱানা পৰিলো তোমাৰে প্ৰেমতে। সুন্দৰ, বহুত ভাল লাগিল ডিজিবা গানটো শুনি। বহুত ভাল লাগে, ঠিক আছে। ডিজিবা, বহাগ বিহুৰ সময়ত আপোনাৰ বহুতো মই মঞ্চত দেখিছো, তো মঞ্চত গান গাই আপুনি বহুত ভাল পায় চাগে? বহুত ভাল লাগে। চ' মঞ্চত গান গাৰ কিছু চিন্তা মিঠা অভিজ্ঞতা আমাক ক'লে ভাল পাব। প্ৰতিখন মঞ্চতে বহুতেই ভাল লাগে, অডিয়েঞ্চখিনি ইমান ধুনীয়াকে সহযোগ কৰে। হয়, আৰু এইবাৰতো তোমালোকৰ গাঁওখন গাঁও মোৰ গাঁও, হয়, হয়, তাতকৈতো বহুতেই ভাল লাগিছে। মানে ৰাতিপুৱাই গৈছিলে 6টা বাজিছিলে চাগে ন? 6টা বাজি গৈছে, তথাপিও মানে দৰ্শক আঁতৰি যোৱা নাছিল, গাবই লাগিব আৰু লাগে আমাক। বহুত ভাল লগা আছিল। বহুত ভাল লাগিছে। তাৰপিছত আৰু এনেকা কৰবাৰ হৈছিল নেকি যাই অলপ বেয়া লাগিছে বা কিবা অলপ বেয়া লগা মানে কিছুমান মানে আছে মানে গাবই লাগিব, মানে ক'লেও নুশুনে, অকৰা টাইপৰ মানে তেতিয়া অকণমান মানে কি লাগে, ভাল লাগে আৰু ন? কিন্তু ভাল লাগে চোন মানে দৰ্শকখিনি পায় তথাপি বহুত ধুনীয়াকে সহযোগ কৰে ন। বুজিবা, আপোনাৰ নিজৰ গান এটি শুনিব বিচাৰিছো।
এইবাৰ মোৰ ভিডিঅ'টো ৰিলিজ হৈছে হয় সেই গীতটি গাবলৈ ওলাইছোঁ তাৰ আগতে এটা কথা সুধিব বিচাৰিছোঁ এই ভিডিঅ'টোত অভিনেতা আৰু অভিনেত্ৰী কোন আছে গুঞ্জন দা আছিলে আৰু কল্পনা বা আছিলে কল্পনা আছে গাবলৈ শুনাব গানটো रंगा कोई जाते लिखिलो तुम्हारे 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 होना सपने देखाके भाबिसु तुम्हाके तुम्हाके केतियानो पार बुकुट फागुनी पसुआ बनाला मनथे पाहर तरा बनाला जीवन मरणे ভাল পাও পহনা रंगा कोई जाते लिखिलो तुम्हारे 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 होइना ভিডিঅ'টোত আপোনালোকক দেখা পোৱা গৈছে হয় বহুত ভাল লাগিছে আমি চাইছোঁ আশা কৰোঁ সকলো অসমবাসীয়ে আপোনাৰ এই গানটোক আদৰি লওক তাকে কামনা কৰোঁ আপোনাক আজি এনেদৰে লগ পাই সঁচাকৈ বহুত বহুত ভাল লাগিল ধন্যবাদ মোৰো বহুত ভাল লাগিছে আপোনালোকে ইয়ালৈ আহি এনেকৈ ইণ্টাৰভিউটো লোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ ধন্যবাদ আমাৰ তৰফৰ পৰা থাকিল আৰু আপুনি বহুত আগলৈ আগুৱাই যাওক তাৰ কাৰণে আপোনাৰ আমাৰ তৰফৰ পৰা RCB ইউটিউব চেনেলৰ পৰা শুভকামনা জনালোঁ ধন্যবাদ নমস্কাৰ দৰ্শকসকল ৰতন চন্দ্ৰ বৰ্মনৰ RCB চেনেলৰ গোটেই ভিডিঅ'বিলাক আপোনালোকে চাব আৰু লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কিবা যদি ভুলভ্ৰান্তি আপোনালোকে দেখা পায় তেতিয়াহ'লে আঙুলিয়াই দিব ধন্যবাদ গানে গানে তুমি